গুড মৰ্নিং হেল্ল' এভৰিৱান নমস্কাৰ মই বৰ্তিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি হ'ল নৱমী পূজা আমি আজি মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছোঁ আপোনালোকে যিহেতু গমেই পাইছে আমি পুৰী আহিছোঁ আৰু আজি ইয়াতে আমি জগন্নাথ মন্দিৰ দৰ্শন কৰিম এই দুদিন আমি দৰ্শন কৰিব নোৱাৰিলোঁ কিয়নো বহুত ভিৰ হৈ আছে সেইকাৰণে আৰু মানে ৰেডি হৈ থাকিবলৈ গৈছে আমি মানে 7:30টাৰ ভিতৰত মানে মন্দিৰ গৈ পাব লাগিব আৰু সেইকাৰণে জল্দি ৰেডি হৈ ল'লোঁ আৰু আমি ৰেডি হৈ এতিয়া মন্দিৰলৈ ওলাই দিওঁ আকৌ আপোনালোকক তাত গৈ লগ পাই আছোঁ যদি মানে ভিডিঅ' বনাব দিয়ে তেতিয়াহ'লে আপোনালোকক দেখুৱাম আমি মন্দিৰ আহি পালোঁ আৰু এয়াই হ'ল পুৰীত থকা জগন্নাথ মন্দিৰ আৰু বহুত দিনৰ পৰা ইচ্ছা আছিলে মা দেউতাৰো বহুত ইচ্ছা আছিলে মন্দিৰটো দৰ্শন কৰাৰ কাৰণে আৰু সঁচাকৈ আজি মন্দিৰটোত মা দেউতাক দৰ্শন কৰাব পাৰিছোঁ লগতে আমিও মনটো বহুত ভাল লাগি আছে আমাৰ লগতে আৰু গুৱাহাটীৰ পৰা জোৰদাৰ ফেমিলি এটাও আছিলে অসমীয়া ফেমিলি হয় তেখেতসকলো আমাৰ লগতে একেলগে দৰ্শন কৰিব আৰু আমাক পুৰোহিতজনে ইয়াতে ৰৈ থাকিবলৈ ক'লে আৰু আমাৰ তেখেত অহালৈকে আমি ইয়াতে ৰখি আছোঁ ইমান ধুনীয়া পৰিৱেশ ন সঁচাকৈ ইয়াত আহি মনটো একদম বিৰাট ভাল লাগি গৈছে এয়া আমি বাহিৰতে আছোঁ এতিয়ালৈকে ভিতৰত সোমাবলৈ পৰা নাই তেখেত আহিলে আমি ভিতৰত সোমাম আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল মন্দিৰৰ পৰা আহি হোটেল পালোহি আৰু এতিয়া বহুত ভোক লাগিছে যিহেতু আমি ৰাতিপুৱা একো খোৱা নাই খালী পেটতে গৈছিলোঁ একো নোখোৱাকৈ আৰু এতিয়া ইয়াতে কিবা অৰ্ডাৰ দি দিছোঁ এতিয়া খাই ল'ম আৰু কাপোৰ চাপোৰ খুলি অকণমান ফ্ৰেছ হৈ আৰু মানে তাত যিহেতু মোবাইল নিবলৈ নিদিয়ে আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু এয়া আমাৰ ব্ৰেকফাষ্ট আহি গ'ল আলু পৰঠা দহি আৰু লগতে গাখীৰ চাহ এতিয়া আৰামছে পেট পূজা কৰি লওঁ আলু পৰঠা আৰু দহি আৰু এইটোৱে আছিল আমাৰ ৰুম 3 দিনৰ কাৰণে আমি ইয়াতে থাকিলোঁ আৰু আজি আমি ইয়াৰ পৰা ওলাই দিম আৰু আমি এতিয়া বেগ চেগ বান্ধি সকলোবোৰ ৰেডি হ'লোঁ আমাৰ প্ৰসাদ অহালৈকে ৰৈ আছোঁ ভাবিলোঁ আপোনালোককো ৰুমটো এবাৰ দেখাই দিওঁ যদি আপোনালোকেও কেতিয়াবা ইয়ালৈকে আহে তেতিয়াহ'লে হোটেল ডিঅ'ৰিনত থাকিব বিচাৰিলে থাকিব পাৰে সেইকাৰণে আপোনালোকক এবাৰ ৰুমটো দেখাই দিলোঁ ইয়াতে ধুনীয়াকৈ ৱাৰ্ড্ৰবো বনাই থোৱা আছিলে আৰু এইফালে আমাৰ প্ৰসাদ আহি গ'ল ইমান এই 3 দিনত এটোপাও বৰষুণ নাছিলে আৰু আজি আমি ইয়াৰ পৰা যাবলৈ ওলালোঁ ঘৰলৈ আৰু অকণমান বৰষুণ পৰিছে একদম ঠাণ্ডা হৈ আছে আৰু মন্দিৰৰ পৰা আমাৰ কাৰণে প্ৰসাদ লৈ আহিছে আৰু আমি প্ৰসাদ খাই এতিয়া ওলাই দিম ইয়াৰ পৰা প্ৰসাদ অহালৈকে আমি ৰৈ আছিলোঁ আমাৰ কাৰণে ধুনীয়াকৈ তেখেতসকলে প্ৰসাদখিনি লৈ আহিছে আৰু আমি এতিয়া আৰামছে ইয়াতে বহি কিনে তলত খাবলৈ লৈছোঁ আৰু এয়া মন্দিৰৰ প্ৰসাদ ইমান টেষ্টি হয় ন বহুত টেষ্টি আছিলে প্ৰসাদটো কি ক'ম আৰু মানে ইয়াতে ঘিৰে বনায় সকলোবোৰ বহুত টেষ্টি আছিলে আৰু আমি ধুনীয়াকৈ ইয়াতে তলত বহি কলপাততে খাইছোঁ মানে কিবা এটা বেলেগ ভাল লাগি গৈছে মন্দিৰৰ প্ৰসাদ মানুহে যে কয় বহুত টেষ্টি সঁচাকৈ বহুত ফাইনেলি আমাৰ মানে সপোনটো পূৰণ হ'ল আজি আমি মন্দিৰ দৰ্শন কৰিলোঁ আৰু মন্দিৰ দৰ্শন কৰা হ'ল আমি ইয়াতে 3 দিন থাকিলোঁ আৰু আজি এতিয়া আমি যাবলৈ ওলালোঁ মনটো মানে বহুত বেছি ভালো লাগি আছে আৰু বেয়াও লাগি আছে এই 3 দিন ইয়াতে কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ কিন্তু যাবতো লাগিবই আৰু উপায় নাই 3 দিনৰ কাৰণে আহিছিলোঁ আৰু আজি আমি এতিয়া গৈ আছোঁ কলকাতালৈ এতিয়া ইয়াৰ পৰা মানে পুৰীৰ পৰা আমি হাওৰালৈকে ট্ৰেইনতে যাম তাৰপিছত চাগে আমি কলকাতাৰ পৰা মানে গুৱাহাটীলৈকে ফ্লাইটত যাম মানে কিবা এটা কনফিউজ হৈ আছে ফ্লাইটতে যাম চাগে এতিয়াও মানে ডিচিশ্যন ল'ব পৰা নাই যদি আমি কালি যাওঁ তাৰ পৰা তেতিয়াহ'লে ফ্লাইটতে গুচি যাম আৰু যদি নহয় চাওঁ বাৰু কি কৰোঁ সেইটো বাৰু পিছত গম পাম পিছত গম পাব আপোনালোকে এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ আৰু এইটোৱে আছিলে আমাৰ ৰুম 3 দিনৰ কাৰণে এইফালে আমাৰ গাড়ী আহি গ'ল আৰু আমাৰ বেগবোৰ বহুত বেছি হৈ গ'ল প্ৰসাদৰ এক্সট্ৰাকৈ মানে বেগ ল'ব লগা হ'ল সকলোৰে কাৰণে ইয়াৰ পৰা প্ৰসাদ লৈছোঁ আৰু এইফালে মাহঁত আগতে ওলাই গৈছে আৰু বেগবোৰ ওলাই ৰাখিছোঁ আমি এতিয়া ষ্টেচনলৈকে বুলি ওলাই দিলোঁ আমি কলকাতা আহি পালোঁ আৰু এইখনে হ'ল হাওৰা ব্ৰিজ আৰু এতিয়া বাজিলে ৰাতিপুৱা 7:30 আমি কলকাতা আহি পাই গ'লোঁ আৰু আমি এতিয়া ৰেলৱে ৰেষ্ট হাউচতে আছোঁ আমি ৰেষ্ট হাউচ বুক কৰিছিলোঁ আৰু যিহেতু গোটেই ৰাতিটো টোপনি মাৰিব পৰা নাই ট্ৰেইনত ভালকৈ টোপনি হোৱা নাই আমি ইয়াতে অকণমান এতিয়া ফ্ৰেছ হৈ লওঁ তাৰপিছত ৰেষ্ট কৰি অকণমান ওলাই যাওঁ আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই নিশ্চয় ভালে পালে আৰু যিসকলে ভাল পালে লাইক কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ ইমানখিনি আছিলে বাই বাই